Hello guys, welcome to my YouTube channel. এয়া দেখিছানে আমাৰ কালি ৰাতিৰ পৰাই জাজুগাৰ চলি গল। মোৰ নখ দেখি নাহাহিব আকৌ দেই। আমি ইমান টাইম নাপাওঁ হাতৰ কেয়াৰ লবলে আৰু গম পাইছেই নহয় খেলি থকা ছোৱালী গতিকে আমি নখবোৰ দীঘল কৰিব নোৱাৰো আৰু থাম্বনেল দেখি গম পাইছেই চাগে বিয়াখন কাৰ আৰু আমি ক'ত বিয়া খাবলৈ গৈছো। আমাৰ লগত একেলগতে কৰা এজনী বাৰ বিয়া আৰু তেওঁ SSB জুডো চেন্ট্ৰেল টিমত আছে এই বাগৰাকী আৰু এতিয়া আমাৰ ইয়াৰ পৰা জাৰ্নি ষ্টাৰ্ট হৈ গ'ল। ইয়াৰ পৰা বেছি দূৰ নহয় 1 ঘণ্টা মাত্ৰ 20 কিলোমিটাৰ 22 কিলোমিটাৰ মান হ'ব কিন্তু ট্ৰেফিকৰ বাবে অকমান টাইম লাগিব পাৰে। এয়া আমি এনেকৈ ওলাই ললো প্ৰথমবাৰ অসমৰ বাহিৰৰ বিয়া খাম গতিকে এক্সাইটমেন্ট এটা আছে আৰু আমি এতিয়া গুৰগাঁৱৰ পৰা দিল্লীলৈ আহিলো আৰু এনেকৈ আমাৰ লগৰবোৰ এয়া ইধৰ দেখো বিয়াখন হৈছে ফাৰ্ম হাউছত গতিকে এয়া ফাৰ্ম হাউসখন ইমান ধুনীয়া আপোনালোকক দেখুৱাই যাম কি মুকলি পৰিবেশ এনেকুৱা পৰিবেশত বিয়া বৰ ভাল লাগে ভিতৰলৈ সোমায়েই মনটো বৰ কিবা এটা ভাল লাগি গৈছে আমি পুৰা গ্ৰুপত আহিছো পুৰা SSB জুডো টিমটো আহিছো আৰু আমি পুৰা ৰজনজনাই থকা যেন লাগিছে এতিয়া আৰু আমি আহি পায়ে দেখিছেনে ফটো সেশন স্টাৰ্ট হৈ গ'ল আৰু এইয়া পিচ কালাৰত মই তেনে লাজ লাগে মোৰ বাহিৰা পৰিবেশত ফটো ভিডিও বনাবলে তথাপিও এতিয়া লাজ সামৰি ফটো ভিডিও কেইটামান ললো আৰু লগৰখিনি তাতে বহি আছে আমিও তালে গৈ আছো হেইয়া হৈছে দৰা কইনাৰ বাবে ষ্টেজ আহি পায়ে আমাৰ খোৱা ষ্টাৰ্ট হৈ গ'ল দেখিছেনে এয়া কোল্ড ড্ৰিংকস দিছে কফি দিছে লগতে ফ্ৰেঞ্চ ফ্ৰাইজ দিয়া মানুহজনে চাগে আমনিয়ে পাই গ'ল আমি 2-3 মান তাইক মাতিলো এতিয়া আমি ওয়েট কৰি আছো দৰা কইনাৰ বাবে কেতিয়ানো আহে বুলি এয়া দেখিছানে লগৰবোৰ গৈ পালে ষ্টেজত ফটো মাৰিবলৈ খালি হোৱাৰ পিছত ফটো মাৰিবলৈ আৰু এয়া হৈছে ডাইনিং হল দেখিছানে ইমান ডাঙৰ ডাইনিং হল বাহিৰত বেছি ৰ'দ লগাৰ বাবে আমি ভিতৰতে বহিলো অলপমান দেৰি তাৰ পিছত দেখিলো ষ্টেজ খালি হে আমি জলদিকে আহিলো ফটো মাৰো বুলি ষ্টেজৰ পৰা চাওকচোন পৰিবেশটো ইমান ধুনীয়া লাগিছে নহয়নে কইনাক ৰখি ৰখি আমনিয়ে লাগিল গতিকে আমি আহিলো ইয়াত ফাষ্ট ফুড খাবলৈ এয়া দহিৱালা ফুচকা চাওমিন ৰেডি হৈ গ'ল ময়ো লৈ ললো এনেকৈয়ে আকৌ আহিলো ইয়াত এতিয়া ফুচকা খাবলৈ খাই বৈ শুনিলো বোলে কইনা আহিলে সেয়ে আমি কইনাক লগ কৰিবৰ বাবে আহিলো ভিতৰলৈ ইমানেই ধুনীয়া লাগিছে তাইক গতিকে আৰু তাৰ পিছতে আমি সকলোৱে এনেকৈ তাইৰ লগত একপি ফটো তুলি ললো তাৰ পিছতে তাইও গ'ল বাহিৰলৈ ফটো শ্বুট কৰিবৰ বাবে তাৰ পিছতে আমাৰ সকলোৰে ভোক লাগি আহিছিলে যেহেতু আমাৰ টাইম হৈ গৈছিলে খানা খোৱাৰ কোনো খাই অহা নাছিলো গতিকে আমি এনেকৈ লৈ লৈছো খানাত আৰু এতিয়া খাই বৈ আমি ইয়াত দৰা অহাৰ টাইম হ'ল গতিকে দৰা গুচিবৰ বাবে গেটত আহিলো কিন্তু দৰা অহা বৰ দেৰি কৰিছে সেয়ে আমি ইয়াতো ফটো সেশন কৰি লৈছো এতিয়া এয়া কইনাৰো ফটো সেশন চলি আছে কেনেকুৱা লাগিছে আমাৰ টিমৰ ছোৱালীবোৰক এবাৰ কমেন্ট কৰি জনাব সকলোৱে
এনেকৈ আমি য'তে পাওঁ তাতে ডান্স কৰি থাকোঁ। আৰু ৱেইট কৰি কৰি ফাইনেলি দৰা আহিলে। আমাৰ অসমীয়া নিয়মৰ দৰে ইয়াতো চাউল ছটিওৱা হয় আৰু খোলখালিবোৰে আগভেটি ধৰে। আমাৰ গ্ৰুপৰ ছোৱালীবোৰ দেখিছেনে এয়া কিমান ফূৰ্তি কৰিছে। ইয়াৰ নিয়মবোৰ অলপ বেলেগ। ইয়াত কইনাই নিজেই আদৰিবলৈ যায় দৰাক। আৰু ফাইনেলি দৰাক সোমাবলৈ দিলে আৰু ষ্টেজৰ ফালে লৈ গৈ আছে আৰু ইফালে আকৌ আমাৰো ডান্স ষ্টাৰ্ট হৈয়ে গ'ল। এয়া দেখিছেনে? ফুল মস্তি হৈছে পুৰা, আমি এনজয় কৰিছোঁ। এয়া মেম ছাৰহঁতো পুৰা ডান্স কৰিছে। আৰু এতিয়া কইনাকো লৈ অনা হৈছে দৰাৰ ওচৰলৈ ষ্টেজলৈ। এই মুহূৰ্তটো এজনী ছোৱালীয়েহে ক'ব পাৰিব কেনেকুৱা মুহূৰ্ত হয়, দুখৰ নে সুখৰ। কাৰণ এজনী ছোৱালীয়ে নিজৰ ঘৰখন, জন্ম ঘৰখন এৰি আকৌ আন এখন ঘৰক নিজৰ বুলি আঁকোৱালি ল'ব লাগে। সঁচাকৈ বৰ দুখ লাগে নহয়নে? ইফালে দৰা গৈছে কইনাক আগুৱাই আনিবৰ বাবে।
पहले दुल्हन डालेगी जब हम जाएंगे तब আমাৰ ছোৱালীবোৰ আকৌ ডান্স কৰিবলৈ লাগি গ'ল যিহেতু আমাৰ যাবলৈ টাইম হৈছে গতিকে যোৱাৰ আগে আগে সকলোৱে এনজয় কৰি লৈছে অলপ গোটেই বিয়াখনত থাকিব পৰা হ'লে ভাল লাগিল হয় যিহেতু আমি থাকিব নোৱাৰিম যাব লাগিব সেয়ে যাওঁতে যাওঁতে আমাৰ আন্ধাৰ হৈ যাব কিন্তু সকলোৱে এনজয় কৰিলে বিয়াখন চাওঁতে চাওঁতে আমাৰ উভতিবলৈ টাইমেই হ'ল আৰু আহি আহি আমি পাই গ'লোঁ ৰুম আৰু বিয়াখন আপোনালোকৰ কেনেকুৱা লাগিলে আৰু লগতে মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব কমেণ্টত থেংক ইউ সকলোকে